वेलकम माय यूट्यूब चैनल। तो गाइस आज এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনালোঁ। তো গাইস বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ ওলালোঁ। তো মানে আজি গৰু বিহু না, সেইকাৰণে হেপী গৰু বিহু চবকে জনালোঁ। তো আৰু আমাৰ ইয়াতে ডাঙৰকৈ এটা প্ৰগ্ৰাম হয় বুদ্ধ মন্দিৰত, তাতে যাম আৰু ক'ত কি কি কৰোঁ দেখাই আছোঁ। তো ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্টলৈকে চাই থাকক। যদি লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই কৰি দিয়ক আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। নকৰে আপোনালোকে মই জানো, কৈ দিব আজি বিহু বুলি। তো বলক পিছে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বহুত দিনৰ মূৰত আহিলোঁ, তো চুলি বুলি কাটি দিছোঁ চব। তো পিছে বলক ৰাস্তালৈ যাই লওক। তো পাপুদা যাব, সি মই চবফালে এইফালে গৰু বান্ধি থৈ দিছে, এইফালেও বান্ধি থৈছে, ধুৱাব আৰু চব। আমাৰ ধুৱাই নাই, আমাৰ আহি কেনে ধুম পূৰা আগতে চাই আহোঁ প্ৰগ্ৰামটো। তো এইফালে নানা ভালে আছা? তো এইফালে গৰু চৰু পুৰা বান্ধি থৈ দিছে, এইফালে ছাগল বান্ধি থৈ দিছে। তো চবেই গৰু ধুৱাব, আমি ধুম আহি কেনে। তো অলপ আহি পালোহি ৰাস্তা। তো পাপা পুতাক লগ ধৰোঁ আৰু যাওঁ আৰু পাপুদাক লগ ধৰি নাই। তো এইফালে ক'তবা আছে পাপুদা, তো সেইটো ঘৰত তাৰ গাড়ী চাড়ী থৈ দিছোঁ পূৰা। তো তাক মাতিলে, তো পাপুৱে দিছে মোক আগতে লাগে। এইটো কি লৈছে তই? প্ৰসাদ নে কি? অ' গৰু বিহুৰ কাৰণে তোমাৰ টাকা। ভালে আছা? ভালে আছা? তো পুৰা মজা গান পালে আমাৰ পাপুটা আগত মোক এৰি থৈ আহিছে পুৰা। তো তাক আজি এবাৰ দিয়া হ'ব। ভাল লাগি গ'লে দাদাহঁতে। তো পাবো বলকচোন লগ পাওঁ। তো আমাৰ পংকজ ব্লগ এতিয়া মোক এৰি থৈ গুচি আহিছে। তো অলপমান ৰখিব লাগে। তো এইফালে বিকি পুৰা গৰু লৈ আহিছে। মানুহ দেখোন নাই। অ' মানুহ গৈ আমি আহি তো আমাৰ যোন জ্যোতি ভৰালি বাইদেউ বেঙনা কি হালদি আৰু কি মাহ হালদি কি মাহাদালি কি আম আৰু পানীলাও তো এই মাত্ৰ ই আহিছে চাবা। তাক মই তেতিয়া ৰাতিপুৱা কৈছোঁ আহিবৰ কাৰণে, এই মাত্ৰ আহিছে ওলাই একেবাৰে। তো ই আহি গ'ল। তো ঠিক আছে, আমাৰ ব্লগটো নহ'লে আধৰুৱা হৈ গ'ল। তো আমাৰ অলপ কিবা আজি অনুভৱ ভাল আজি বিশেষ চাহ পানী খাই আহিলে। তোমাক মই ৰাতিপুৱা আহিব দিছোঁ, গমেই পোৱা নাই মই। চবে কৈছে কি তুমি আহা বুলি, সেইকাৰণে মই আকৌ ভাবিলোঁ কি ব্লগটো নহ'লে আধৰুৱা হৈ যাব, তুমি নহ'লে। ব'লা পিছে তাই লৈ যাই লওক। আমাৰ যোন জ্যোতি বাইদেউ দেখা পাইছে কিমান লেভেলত আছে, ফাৰ্ষ্ট আছে। সেইফালে চব মানুহ চানুহ জমা হৈ গৈছে। তো ব'লক নে আজি আৰম্ভ কৰিছোঁ। তাৰমানে আগতে তুমি নহওঁতে আৰম্ভ কৰি দিলোঁ। বেটাৰী ৰিক্সা লৈছে, চব আহিছে। বেটাৰীৰ পৰা আদি কৰি ফৰ্চুনাৰ থাৰ চব আছে তাৰমানে। বুজিছে, ব'লক দেখাই আছোঁ। ষ্টাৰ্ট। তো পাপুদা প্ৰগ্ৰাম ষ্টাৰ্ট কৰি দিলে পূৰা। এইফালে পূৰা মিডিয়া চিডিয়া আহি গ'ল। তো আগত পূৰা চব ৰেডি। তো গৰু চৰু ধোৱা পূৰা ষ্টাৰ্ট কৰি দিলে আৰু এইফালে মিডিয়া নিউজ প্লাছ আহি গ'ল আমাৰ এইফালে। পাপুদা পূৰা ব্লগ বনাই আছে। তো তাৰমানে আগত লৈ ব'লা, ভিডিঅ'ত দেখাব ভালকৈ। তো এইফালে আমাৰ বাইদেউ ভালে আছে? তো দাদা কেনেকুৱা? তুমি ধোৱা নাই? অনুভৱ হৈ আছে না? তো এইফালে চব ধোৱাই আছে পূৰা। তো মই পূৰা ৰামা তুমি যোৱা না, নামি যোৱা। অঁ আজি কি আছে? ইমান মানুহ দেখোন নাই তাকে। তো পূৰা চাবি গুৰু হিংক্ৰাব তাক ধৰি ল'বা না তাক লাগ নালাগে। পুরা লাগি গেছে না।
তেৰা বা তুমি যোৱা ভিতৰত অলপ পিছত যাবা নেকি দে পিছে দে লাহে ধীৰে আস্তে ধীৰে পুৰা ধোৱা দে তো পুৰা ব্ৰাইটনেছটো বাঢ়াইলে ভালকৈ ক্লিয়াৰ হয় তুমি ধোৱা নাই নেকি মই গা ধুব নালাগে নহয় গৰু ধুলে হ'ল অঁ হয় নেকি কালি ধু কালি আজি গৰু মোৰ কালি তোমাৰ নেকি দে দে বঢ়িয়া দে তই বোলে পুৰা মিডিয়া লাগি আছে এইফালে মিডিয়া পুৰা ৰেডি আৰু আহি আছে গৰু আমাৰ ইয়াতে গৰু বহুত কমি আছে বৰ্তমান কমি আছে আৰু গৰু আনিব লগা আছে কাৰোবাৰ যদি ঘৰত গৰু পোৱালি আছে পোৱালিও লৈ আহক চব লৈ আহক নেকি এই নামাৰিবি তই মাৰি আছে কিয় তই গৰুটো মাৰিব দিয়া নাই গৰুটো মাৰিব দিয়া নাই মাৰিব দিয়া নাই গৰু গা ধুৱাবহে দিছোঁ তোক গৰু গছত উঠি আছে লাই লাই গছত উঠি আছে গৰু একো নাই হৈ গ'ল আৰে চাওক এটা কথা চাই লওক মানুহে গা ধুব নোৱাৰে ঠাণ্ডাৰ কাৰণে এই গৰুৱে গা ধুই আছে গৰুৱে কি সহ্য কৰিব মানুহে সহ্য কৰিব নোৱাৰে এইটো বঢ়িয়া কথা কৈছা দেই তুমি কিন্তু কোনোবাই ইয়াতে গা ধুই আহিছে নেকি চোৱা নাই ধৰা চব বাহিৰ গাই আহিছে চব লেতেৰা কাপোৰ মানুহ কোনো গা ধোৱা নাই ইয়াতে আৰে গৰুনো ক'ত গা ধুব না কোনোবাই এনেকে লেট্ৰিন কৰিছে কেনেকৈ আহিছে গা ধোৱা নাই বেলেগ দিন জানে কপৰা কি যাব নাই সেইটো গৰু অলপ আফ্ৰিকান গৰু সেইটো হয় গম পোৱা নাই তোমালোকে সাৰ গৰুৰ বিধান আছে গাত সাৰ গৰু বিধান আছে নেকি সেইটো অলপ বলদ গৰু টাইপৰ তো এইফালে চব পুৰা ভিডিঅ' কৰাত লাগি গৈছে পুৰা ভিডিঅ' আৰু চবে ভিডিঅ' কৰি আছে ই আৰু মই যে ব্লগাৰ আৰু বেলেগ ব্লগাৰ নাই তো এইফালে পুৰা নিউজ চলি আছে বাবুদা এতিয়া অলপ জোক আছে তো এইফালে আমাৰ ৰিপৰ্টাৰ আহিছে নাজিম আৰু বিৰাজুল ভাইজান তো পুৰা ৰিপৰ্টিং কৰি আছে অ' চাবা ভাইটি চাবা তো এইফালে পুৰা ৰিপৰ্টাৰে পুৰা ৰিপৰ্টিং কৰি আছে তো পুৰা মজাকে ৰিপৰ্টিং কৰি আছে তো ৰিপৰ্টিঙত লাগি গৈছে পুৰা চবে ঐ ৰবা বঢ়িয়া বঢ়িয়া ঐ দাদা কি কৰি আছা তুমি তো পুৰা দাদা দে বঢ়িয়া বঢ়িয়া তো এইফালে আমাকো উঠাব টিভিত দেখা পাব আমাকো মানুহ মানে ক'ব নালাগে পুৰা মানুহ ভৰ্তি ৰিপৰ্টিং ভৰ্তি এতিয়া আমাৰ ইয়াতে চিনেমা শ্বুটিং হ'ব এইফালে পুৰা ৰিপৰ্টিং লাগি গৈছে দাদা যাওঁ নেকি ভাল লাগি আছে দাদা চোৱা 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 ভালকৈ চোৱা যিহেতু ৰাতিপুৱা বতৰ খুব বেয়া বৰষুণ বতৰ এতিয়া বৰষুণৰ বকিছে যি ধৰণক আপোনালোকে আজি পূজা অৰ্চনা বা আজি ৰাতিপুৱাৰ পৰা দেখিছে আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে পানী অঞ্চলত অনুভৱ কেনেকুৱা দি আছো
পুৰা ফিল্ডত নামি গৈছে পুৰা গরু গেল আপোন কা গরু কাউ ইজ দ্যাট ধুৱাইগা তো বলক তাৰপৰা আহিলোঁ আহি কেনে এফালে ৰাবা আহি আছে তো এতিয়া আমাৰ গৰুগিলা অলপ ধুৱাই দিওঁ দুটামান চামেলি তো এইফালে ছাগলীগিলাও আছে চব ধুৱাই দিম আৰু এইবোৰ এতিয়া আমাৰ গৰুটো ধুৱাম কি কয় ৰাবা ধুৱাব না আমাৰ গৰুটো এতিয়া ধুৱাই দিওঁ তাতে কৰি আহিলোঁ এতিয়া আকৌ ঘৰত গৰুকেইটা ধুৱাম বলক বিহু অঁ ভাল খবৰ দিন মোবাইলটো অলপ ধৰি থাকা তুমি নেপালাবা কতো আঙুলিটো লাগি গৈছে চাবা ভালকৈ ধৰা এতিয়া আমি এয়া ঘৰৰ গৰুবিলাক ওলাই আহিছোঁ যে আকৌ নদীত লৈ যাম লৈ যাই ধুৱাই মাহ হালধি চব মানে চব লগাই দিম আৰু না লগাই দিম এয়া এটা নি আছোঁ আমাৰ গৰুবিলাক কিন্তু নামো আছে দেই অঁ এইটো গৰুৰ নাম হ'ল চামেলি চামেলি আগত চামেলিক ধুৱাম তাৰপিছত বেলেগ গৰু তাৰপিছত বেলেগ নদীত লগ পাই আছো নেকি নদীত লগ পাই আছোঁ এতিয়া বৰ্তমান আমি গৈ আছোঁ নদীত I've been making music for 1 year now, and I know I'm doing better. Anyways, হয়ে যায় মায়া গানে তাই উভতি বারে বারে ইয়ার বাহির হুর হুয়ানা হুরে দিয়ানা পেরোনা ইয়ারে খাবতি লোহানা প্রেমর জুপাখনা মোর কামনার মোর বাখনার তুমি ছবি মরম খনা তুমি জানা না জানা তুমি জানা না জানা মনে প্রাণে তোমাকে বিচাৰো ইয়াৰ কোনত তোমাকে ৰাখিছো প্ৰতিটো খাতে তোমাকেই ভাবো নায়াৰ জোৱাৰ তুলি গলা সুমধুৰ গীতেৰে বুজাম হিয়াৰ মৰম শুনিবা জানো আজি ভিডিঅ'টো এখানিতে আছিল ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব তো কালি বহাগৰ 1 তাৰিখ তো চবৰ ফালৰ পৰা হেপী বিহু শুভেচ্ছা থাকিল কি কৰাবা হেপী বিহু হেপী বিহু গৰু ধুৱালোঁ চাহ খাম কালি এটা ধামাকা ব্লগ দিম বুলি আমি আশা কৰোঁ হয় না গতিকে চাই ৰাইজে চাই ভাল পাব চাই পাৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব তো পিছে বাই বাই কালি এটা ধামাকা ব্লগ দিম বুলি আশা থাকিল